নমস্কাৰ ৰাইজ, ক্ৰিয়েটিভ বাইন ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি চাবলৈ বা বুজিবলৈ চেষ্টা কৰিম যে HCL এপত যি আমি তথ্যসমূহ ভৰাওঁ, সেই ভৰাওঁটো যদি আমি ভুল হয় তেতিয়াহ'লে তাৰ আমি শুধৰণি কেনেকৈ কৰিম বা ডিলিট কৰাটো উচিত নে এডিট কৰাটো উচিত, এইখিনি কথা আমি বুজিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ যাব আৰু ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক। ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি চাম যদি HCL এপত ডাটা এণ্ট্ৰি কৰাত যদি ভুল হয় তেতিয়া আমি কি কৰা উচিত, এডিট কৰা উচিত নে ডিলিট কৰা উচিত। গতিকে আজি আমি সেইটো বুজিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে যদি আমি এইটো চাওঁ যে ডাটা এটা এণ্ট্ৰি কৰিলোঁ, ছাপ'জ কিবা আমাৰ ভুল হ'ল, যদি আমি এটা ডিলিট কৰিবলৈ যাওঁ তেতিয়া আমাৰ কি হ'ব, আমি ডিলিট কৰিব পাৰিম, কিন্তু যিটো লাইন নম্বৰ থাকে সেই লাইন নম্বৰটো যিহেতু ছিষ্টেমে অট'মেটিকেলি ডিটেক্ট কৰি লয়, তো লাইন নম্বৰ এটা কি হ'ব, বাঢ়ি যাব। যদি এটা ডিলিট কৰে এটা বাঢ়িব, 10টা ডিলিট কৰে 10টা বাঢ়ি যাব, আৰু সেইটোৰ আপুনি শুধৰণি কৰিব নোৱাৰিব। তো বেটাৰ আমি সদায় কি কৰিব লাগে, এডিট অপশ্যনলৈকে যাব লাগে। যিহেতু এপত ইতিমধ্যে ডেটাবিলাক এণ্ট্ৰি কৰা হৈছে, গতিকে মই আপোনাক ষ্টেপ বাই ষ্টেপ ইয়াতে দেখুৱাম, আৰু যিখিনি কনফিডেঞ্চিয়েল সেইখিনি ব্লাৰ কৰি দিয়া হ'ব। এতিয়া চাব, ছাপ'জ আপুনি বিল্ডিং নম্বৰ আপোনাৰ ছাপ'জ 2 আছিল, বিল্ডিং নম্বৰ ছাপ'জ আপোনাৰ 2 আছিল, ছাইডত আপোনাৰ পপ আপ হৈয়ে আছে, বিল্ডিং নম্বৰ ছাপ'জ 2 আছিল। তো বিল্ডিং নম্বৰ 2ত আপোনাৰ ছাপ'জ কিবা এটা ডেটা এণ্ট্ৰি কৰোঁতে ভুল হ'ল, তো তেতিয়া তাৰ শুধৰণি কেনেকৈ কৰিব। তো কাৰেকশ্যন কৰিবলৈ হ'লে প্ৰথমতে আপুনি কি কৰিব লাগিব, ভিউত যাব লাগিব। প্ৰথমতে আপুনি ক'ত যাব, এটা ভিউ বোলা এটা অপশ্যন আছে, সেই ভিউ অপশ্যনত আপোনালোকে যাব। তো ভিউত গ'লে আপোনালোকে যেইটা বিল্ডিঙত ডাটা এণ্ট্ৰি কৰিছে তাত চিৰিয়েলি আপোনালোকৰ আহিবই। গতিকে যিহেতু বিল্ডিং নম্বৰ 2ত আপোনাৰ ভুল হৈছে, তাত এটা আপোনালোকে কি দেখিবলৈ পাব, ভিউ অপশ্যনত গ'লে তাত এটা আপোনালোকে এনেকুৱা ধৰণৰ এটা চকু দেখিবলৈ পাব। তো ছাইডৰ স্ক্ৰীণত পপ আপ হৈয়ে আছে, তাত আপোনালোকে যাব, যাই কি কৰিব, যিখিনি ডিটেইলছ আছিল সেই ঘৰ পৰিয়ালৰ সেই ডিটেইলছখিনি লিখি ল'ব। সেই ডিটেইলছ যিখিনি হ'ব সেইখিনি আপোনালোকে কি কৰিব, সেই ডিটেইলছখিনি নোট ডাউন কৰিব। কাৰণ কিয়, যেতিয়া আপোনালোকে অলৰেডি চিংক কৰা ডেটা আপোনালোকে এডিট কৰিবলৈ যাব, তেতিয়া গোটেইখিনি আগৰ ডেটাখিনি গোটেইখিনি ইৰেজ হৈ যাব, আগৰ গোটেইখিনি ইৰেজ হ'ব। গতিকে আপোনালোকে নতুনকৈ ভৰাব লাগিব। গতিকে আপোনালোকে অলৰেডিতো 2 নম্বৰ বিল্ডিঙত আপোনালোকে গৈছিলে, তো যিখিনি ডেটা আছিল সেই ডেটাখিনি আপোনালোকে ক'ৰবাত লিখি ল'ব, নহ'লে ফটো মাৰি ল'ব মোবাইলত। তাৰপিছত এইখিনি হোৱাৰ পিছত আপোনালোকে বেক মাৰিব এপত। বেক মাৰি আহি যিটো অপশ্যন আমি পাওঁ, এডিট অলৰেডি চিংক ডেটা, অলৰেডি চিংক ডেটা, এডিট অলৰেডি চিংক ডেটা যিটো অপশ্যন আছে তাত আপোনালোকে যাব। তাত গ'লে আপোনালোকে কি পাব, এখন তাতে পেন এটা, এনেকুৱা ধৰণৰ পেন এটা আইকন এটা পাব। সেই পেন আইকনটোত আপোনালোকে ক্লিক কৰক। ক্লিক কৰিলে আপোনালোকে কিয় এডিট কৰিব বিচাৰিছে সেই এটা ডায়লগ বক্স এটা খোলা খাব, পপ আপ হ'ব। তো তাত 3টা অপশ্যন থাকিব, বাই চাৰ্জ অফিচাৰ, বাই ছুপাৰভাইজাৰ, বাই চেল্ফ। আপোনালোকে কোনটো অপশ্যন চিলেক্ট কৰিব, বাই চেল্ফ। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ কি হ'ব, আৰু এখন স্ক্ৰীণ খোল খাব। তাত বিল্ডিং নম্বৰ আৰু চেঞ্চাছ হাউচ নম্বৰটো আপুনি এডিট কৰিব নোৱাৰিব, সেই দুটা ফিক্সে থাকিব। বাকী যিখিনি তথ্য আছে সেইখিনি আপুনি ছিষ্টেমেটিকেলি এডিট কৰিব পাৰিব। এডিট কৰা হোৱাৰ পিছত আপোনালোকে ক'লৈ যাব, চিংক, যিটো চিংক অপশ্যন আছিল, এগেইন চিংক অপশ্যনত যাব। আপোনালোকৰ নিজৰ ছিগনেচাৰ দিব, যিটো ছিগনেচাৰ আছিল সেই ছিগনেচাৰটো আপোনালোকে দিব। তাৰ পিছত আপোনালোকে যিখিনি এডিট কৰিলে সেইখিনি চিংক হৈ যাব। তাৰপিছত আপোনালোকে যদি চিংক ডেটাত গৈ আপোনালোকে যদি চাই, তেতিয়া আপোনালোকে নিজৰ এডিট কৰা ডেটাটো আপোনালোকে দেখিবলৈ পাব। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব। ধন্যবাদ।